কাকে কি খবৰ সকলোৰে ভালে আছে চ' গাইছ আজি গৈ আছোঁ ক'ত গৈ আছোঁ আজি আপোনালোকক লৈ গৈ আছোঁ গোলকুণ্ডা যিখন জেগাত প্ৰায় হিন্দী মানে বলিউডৰ ফিল্ম প্ৰায় শ্বুটিং হৈছিলে চ' আজি আপোনালোকক তাত গৈ পেলাই দেখাই আছোঁ আৰু আমি আজি এখন টাইপত তিনিটা চাওক মেইন হায়দৰাবাদৰ চিটিৰ মাজত তিনিটা এখন টাইপত কেনেকুৱা ফিলিং পাই গৈছে ফাইনেলি গোলকুণ্ডা চ' এইটো চাওক বেক চাইডৰ পৰা এইটো হৈছে গোলকুণ্ডা বেক চাইডটো আৰু ভিতৰলৈ সোমাই গৈ আছোঁ ভিতৰলৈ সোমাই পেলাই আপোনালোকক পুৰা সম্পূৰ্ণ দেখাই গৈ আছোঁ আৰু ইয়াতে বহুত স্মৃতি আছে চ' ইয়াত যিহেতু ইয়াত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ দিনতেই এইটো গোলকুণ্ডা বনোৱা হৈছিলে চ' গাইছ এইটো বাহিৰটো চাওক গৈ ভিতৰৰ পৰা কি হয় দেখাই আছোঁ ইয়াত বহুত ধুনীয়া ধুনীয়া ভাল ভাল বস্তু আছে আৰু ইয়াত এতিয়া আছে আৰু গোটেই ভিতৰত সোমাই পেলাই আপোনালোকৰ বাহিৰত দেখাই গৈ আছোঁ আৰু এই গোলকুণ্ডাৰ ভিতৰতে মনত ৰাখিব পৰৰ যিটো ফিল্মখন শ্বুটিং হৈছিলে চ' গাইছ ভিতৰত গৈ দেখাই আছোঁ কোনখিনি জেগাত কি হৈছিলে আৰু আমাৰ কোনকেইটা আহিছোঁ ভালকৈ দেখাই দিওঁ ধুনীয়াকৈ আৰামছে আৰু মেইন গেট সোমাই আহি পেলাই মেইন গেট দেখা বাইকখন পাৰ্কিং কৰি দিলোঁ পাৰ্কিং কৰি পেলাই আহি পেলাই এতিয়া মেইন গেটে সোমাই যাওঁ মেইন গেটে সোমাই দি পেলাই তাৰ ভিতৰৰ বস্তুবিলাক দেখিম আৰু গোলকুণ্ডাৰ ওপৰত এটা বিশেষকৈ বস্তু গোটেই হায়দৰাবাদখন ধুনীয়াকৈ দেখা যায় একদম হায়দৰাবাদৰ মেইন চিটিটো পূৰা স্পেচিয়েলকৈ দেখা যায় সেইকাৰণে বিশেষকৈ যদি হায়দৰাবাদ বুলি আহে এইকেইটা বস্তু নাপাওঁ আহিব গোলকুণ্ডা আহিব নাপাওঁ আহিব চাৰমিনা আৰু ৰামোজী এই তিনিটা বস্তু যদি নাচায় তেনেহ'লে হায়দৰাবাদটো অহা মিছা হৈ যাব গতিকে এই তিনিটা বস্তু মেইন গতিকে এতিয়া আহিছোঁ আমি বৰ্তমান আহিছোঁ আমি গোলকুণ্ডা ইয়াৰ পিছত যাম আমি চাৰমিনা তাৰপিছত যাম আমি ৰামোজী গতিকে তিনিটা বস্তু আপোনালোকক পূৰা সম্পূৰ্ণ দেখাম গতিকে এতিয়া ব'লক আমি ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই পেলাই আমি গোলকুণ্ডাটো সম্পূৰ্ণ আপোনালোকক দেখাই আছোঁ আৰু গোলকুণ্ডাৰ ভিতৰত থকা বস্তুবিলাকৰ ইয়াত কিছুমান স্মৃতি বস্তু এটা সোমাই যায় এটা বস্তু আছে তাত যিটো বস্তু দাঙিলে হেনো এইটো চাকৰি মানে চেলাৰী চিষ্টেম দিয়া যায় ইয়াত পুৰা চাকৰি পোৱা যায় ব'লক বস্তুটো আমি দেখাই দিম সম্পূৰ্ণ আৰু ইয়াত ধুনীয়া ধুনীয়া বস্তু আছে ভিতৰত সোমাই পেলাই বাকী ডিটেইলছবিলাক দি আছোঁ চব মই যেতিয়া ভিতৰত সোমাই আহি গ'লোঁ ভিতৰত সোমাই পেলাই প্ৰথম গেটটোদি সোমাই আহি পেলাই আপুনি আগতে টিকেট কৰিব লাগিব পাৰ পাৰ্চন 20 ৰুপিজকৈ তো পাৰ পাৰ্চন 20 ৰুপিজকৈ টিকেট কৰাৰ পিছত ভিতৰলৈ সোমাই যাব পাৰিব ভিতৰত সোমাই পেলাই তাৰ গোটেই ভিতৰৰ ফিলিংছবিলাক আপোনালোকে ল'ব পাৰিব তো আহি গ'লে টিকেট কৰি ল'লোঁ এজন 20 টকাকৈ তিনিটা টিকেট কৰিছোঁ তিনিজনৰ কাৰণে তো গৈ আছোঁ এতিয়া টিকেট দেখাম মেইন গেটতে সোমাই যাম এইটো হৈছে মেইন গেট সোমাই গৈ পেলাই আগলৈ গৈ তাৰপিছতে সম্পূৰ্ণ চাব পৰা যায় তো গাইছ এইটো বস্তু ইয়াত আহি পেলাই যেতিয়া আৱাজটো এইটো ক্লেপ কৰিলে মানে আগত যদি এনেকুৱা আছিলে ইয়াত ক্লেপ কৰিলে যেতিয়া ইয়াৰ পৰা ধৰি লওক মানুহবিলাক আহে যাতে গৈ পেলাই যাতে বস্তুটো গোটেই মহল্লা যাতে সোমাই যায় ক্লেপটো হৈছে এনেকুৱা ইয়াত যেতিয়া ইয়াত কোনো আৱাজ কৰিলে কিন্তু এইটো মেইন জেগাত আহিলে এইটো ইয়াত যেতিয়া এনেকৈ ক্লেপ কৰে তাৰমানে গোটেই মহলটো শুনা যায় যাতে গম পাই যায় কোনোবা আহিছে বুলি এইটো তেতিয়া দিনতে ৰজাবিলাক শুনা গৈছিলে সেই মছজিদটোলৈকে ইয়াত যেতিয়া এইটো ক্লেপ কৰা যায় সেই মছজিদটোলৈকে শুনা যায় জাষ্ট ক্লেপটো কৰিলেই হ'ল তাৰমানে তেতিয়া দিনতে ৰজাবিলাকে এনেকুৱা চিষ্টেমত বনাই থৈ গৈছে যাতে কোনোবা শত্ৰু দল বা কোনোবা যদি আহে যাতে মেইন যাতে ৰজাই য'ত বহি থাকিব তালৈকে যাতে বস্তুটো গম পায় যাতে কোনোবা আহিছে কিন্তু সেইকাৰণে ইয়াতে ক্লেপ কৰে যাতে তালৈকে যাতে গম পোৱা যায় যিহেতু তাত মছজিদলৈকে তালৈকে ওপৰলৈকে পূৰা চায়ো সেই চাইডতে গম পোৱা যায় ইয়াত ক্লেপ কৰিলে সেইটো চিষ্টেমত তেতিয়া দিনতে বনাই থৈ গৈছে আৰু এটা বস্তু আছে আগত চাব পৰা আগৰ দিনত এতিয়া ৰজা আহে তেতিয়া দিন মানে কোৱা আছিল যে ইয়াত বস্তু এটা আছে যদি বস্তুটো যদি দাঙিব পাৰে মানে তেতিয়াহ'লে তাত চাকৰি দিয়ে মানে সেই বস্তুটো আপোনালোকক দেখাই আছে এইটো চাওক পূৰা গলি তো গাইছ আগত এইটো বস্তু তেতিয়া দিনত মানে কোৱা আছিল যে সেইটো যদি দাঙিব পাৰে হেনো তেতিয়া হেনো যোনে মানে দাঙিব পাৰিব এই মহল্লাৰ ভিতৰত তাকে চাকৰি দিয়া হয় আগত এতিয়া নহয় আৰু মানে তেতিয়া দিনত আছিলে যেতিয়া ইংৰাজৰ দিনৰে আছিলে তেতিয়া আছিলে এতিয়া অলপ খৰচ গৈ পেলাই অলপ হেৰি হৈ গৈছে সৰু হৈ গৈছে কিন্তু দাঙিব নোৱাৰে তথাপি আজিলৈকে এই বস্তুটো ইয়াৰ পৰা কোনো হিলাব পৰা নাই মই দেখা নাই আপোনালোকে যদি আগে পিছে ভিডিঅ' চাইছে গোলকুণ্ডাত তেনেহ'লে ক'ব কমেণ্টত যদি দেখা পাইছে কিন্তু আজিলৈকে বস্তুটো ইয়াৰ পৰা কোনো হিলাব পৰা নাই গতিকে চ' গাইছ ব'লক আৰু আগলৈ গৈ আছোঁ আৰু এইখিনিতে চাওক আপোনালোকে চাগে মনত পৰিছে ইয়াতে ফিল্ম শ্বুটিং হৈছিলে কৰণ অৰ্জুনখন যিখন আছিল ছলমান খান আৰু শ্বাহৰুখ খানৰ লগত কৰণ অৰ্জুন যদি চাইছে আপোনালোকৰ মনত পৰিব ইয়াতে শ্বুটিং হৈছিল কৰণ অৰ্জুন ফিল্মখন আৰু আগলৈ আছে আৰু ইয়াত এনেকৈ বহুতো বলিউডৰ ফিল্ম বহুতো শ্বুটিং হৈছে চাউথ ইণ্ডিয়ান মুভিও শ্বুটিং হৈছে ইয়াত আৰু আপোনালোকৰ আগলৈ দেখাই আছে যদি এনেকুৱা শ্বুটিঙত যদি এনেকুৱা এইটো জেগা দেখা পাইছে তেনেহ'লে চাগে আপোনালোকৰ মনত পৰিব কাৰণ বিশেষকৈ কৰণ অৰ্জুনখনটো চাইছে প্ৰায় মানুহে সেইখন ফিল্মৰ মই উদাহৰণ দি পেলাই দিছোঁ তাৰে চাই ল'ব 150টা ৰুম আছে ইয়াত 150টা ৰুমৰ ভিতৰত মানে আগৰ দিনত যেতিয়া ৰজাৰ দিনত মানে প্ৰায় ইয়াত বম বাৰুদ বন্দুক চন্দুক হাথিয়াৰবিলাক যিবিলাক আছিলে চব মানে ইয়াতে ৰাখিছিলে তো ইয়াত থকা হৈছিলে
ইয়াৰ পৰা ধৰি লওক সকলোবিলাক বস্তু পাৰ্চেল হৈছিলে। আৰু আগলৈ আছে ৰজা থকা এইফালে, আৰু ওপৰত গ'লে এটা বস্তু শুনি যায়, ইয়াত প্ৰায় 99টা মছজিদৰ আৱাজ একেলগে শুনা যায় ইয়াৰ ওপৰত। চ' বলক তেনেহ'লে আমি ওপৰলৈ গৈ পেলাই আপোনালোকক সেই বস্তুবিলাক দেখাই দিওঁ। তো গাইছ এখন গাৰ্ডেনখন দেখিছে, এই গাৰ্ডেনখনে তেতিয়া ভাৰতৰ মানে সকলো ধৰ্মাৱলম্বী লোকসকল ইয়াত বহি পেলাই, আৰু যি একমাত্ৰ ভাৰতত কোহিনী হীৰা ব্যৱসায় হৈছিল ইয়াতে হৈছিলে। একমাত্ৰ অকল কোহিনী হীৰা বুলিয়ে নহয়, হীৰা মেইন ব্যৱসায়ী হৈছিলে ইয়াত বহি পেলাই সকলো ৰজা মহাৰজাৰ মাজত হীৰা ব্যৱসায় হৈছিল, আৰু ইয়াৰ পৰা কোহিনী হীৰা লৈ যোৱা আগৰ হৈছিলে। আৰু এইখন গাৰ্ডেনতেই সেই বৈঠকখন বহি পেলাই ইয়াত হৈছিলে। আৰু সেইটো চাইডে আছে বহুত ডাঙৰ হয়, আৰু ইয়াতে সকলোবিলাক ৰজা মহাৰজা বহি পেলাই সেই ব্যৱসায় আৰম্ভ কৰিছিল। আৰু এই গাৰ্ডেনৰ পৰাই ইয়াৰ পৰা বিশেষকৈ হায়দৰাবাদৰ মেইন গোলকুণ্ডাতে সেই কোহিনী হীৰা ৰখা হৈছিলে। ইয়াৰ পৰা এতিয়া লৈ গৈ ইংলেণ্ডত লৈ গুচি গৈছে। সেইটো আমাৰ দুখৰ কথা। তো গাইছ এইটো গোলকুণ্ডা ফৰ্টৰ এইটো মন্দিৰ, এই মন্দিৰটোৰ যেতিয়া ইয়াত চিকেন্দ্ৰাবাদ হায়দৰাবাদ মানে তেলেংগানা ৰাজ্যত ভিতৰত চবতকৈ আটাইতকৈ পুৰণা মন্দিৰ 1100 কিমান চনত এইটো স্থাপিত হৈছিল এইটো মন্দিৰ। আৰু এই মন্দিৰটো প্ৰতিটো দেওবাৰ আৰু বৃহস্পতিবাৰে ইয়াত পূজা হয়। যোৱাকালিও হৈ গৈছে। এইটো মুঠতে ইয়াৰ ভিতৰত আটাইতকৈ পুৰণা মন্দিৰ হৈছে এইটো। তাৰপিছত হৈছে বোলে চিকেন্দ্ৰাবাদ বেলেগ হৈছে, কিন্তু গোটেই হায়দৰাবাদ আৰু চিকেন্দ্ৰাবাদৰ ভিতৰত আটাইতকৈ পুৰণা মন্দিৰে হৈছে এইটো মন্দিৰ। আৰু আগলৈ আছে সেই মন্দিৰটোৰ ঠিক অপজিট চাইডে আছে মছজিদটো। এইটো চাইডে আছিল মছজিদ, কাৰণ ইয়াতে ৰজাৰ দিনত তেতিয়া এইটো সাজি ৰাখিছিলে, মানে মন্দিৰটো ঠিক অপজিট চাইডে মছজিদ আছিলে। আৰু মছজিদটোৰ ৱালটো আঁতৰৰ পৰা যেতিয়া দেখা গৈছিলে বোলে মছজিদৰ ৱালৰ লগত সেই ৱালটো সমান দেখা গৈছিল, কাৰণ যেতিয়া শত্ৰুবিলাকে এতিয়া আক্ৰমণ কৰি মছজিদ বুলি মানে এৰি দিব না, তেতিয়া আঁতৰৰ পৰা ওচৰত দেখা যায় সেই ৱালখনত। তো গাইছ এইটো আছিল গোলকুণ্ডা ফৰ্টৰ একেবাৰে ওপৰত যোনটো মছজিদ আছিল এইটো। তো মছজিদৰ ওপৰত একে লাষ্ট ফাইনেল ওপৰত আছোঁ। আৰু ইয়াৰ ওপৰৰ পৰা চাওক গোটেই হায়দৰাবাদ চিটিত যিমান চব দেখা পোৱা যায়, একদম পুৰা কিমান ওপৰত আছে চাওক। হায়দৰাবাদৰ বিল্ডিংবিলাকে কিমান ডাঙৰ ডাঙৰ, তো তাত থাকি বহুত ওপৰত চাওক পুৰা দেখা যায়, একদম পুৰা সম্পূৰ্ণ হায়দৰাবাদ চিটি একদম। পুৰা সম্পূৰ্ণ দেখা যায়। তো গাইছ এইটো আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে তেতিয়া নতুন ভিডিঅ' দেখা পাই থাকিব। আৰু লাষ্ট টাইমটো চাই লওক। নেক্সট লেভেল। দিছ ইজ হায়দৰাবাদ গোলকুণ্ডা ফৰ্ট। চ' গাইজ এতিয়া আমি পাই গ'লো অন্তিম মুহূৰ্তত। এতিয়া আমি ওলাই যাম। আমি জানো কাৰণ কি জানে, এতিয়া খোজকাঢ়িছোঁ খোজকাঢ়ি এনাৰ্জি চেছ। হাই পৰা ল' পালে এনাৰ্জি ল' ফুল্লি ল' একদম বুকু শুকাই গ'ল। এতিয়া তুমি ভিজাব লাগিব, ভিজোৱা মানে বেলেগ নাই, বুকু ভিজাব লাগিব, বুকু ভিজাবলৈ বাহিৰত যাব লাগিব। ঠিক আছে, তো আপোনালোকে চাই থাকিব, ব্লগটো চাই ভাল পাব নিশ্চয়।